প্রভুর অবশেষারি মোর প্রাণ। চৈতন্য ভক্তি গ'ল আমি জীয়াই থাকিব পাৰিম হ'ল, তেতিয়াহ'লে মোৰ জীৱ আত্মা যাবই লাগিব। তুমি জপ তপ পুণ্য, তুমি বিনা দেখো শূন্য, দিনতে আন্ধাৰতি জগত, অনেক পুণ্য কৰোঁ দুয়ো চৰণত ধৰো, লৈ যায় আমাক লগত। কাকুতিয়ে কৈছে, আমি তেনেকৈ যদি আমি কাকুতি কৰোঁ, ঈশ্বৰজনে আমাৰ বচন সুন্দৰকৈ কৰ্ণপাত কৰিব, আমাৰ তেনেদৰে উদ্ধাৰ কৰিব, কৃপা কৰিব। ভগৱন্তৰ কৃপা নহ'লে আমি জানো সংসাৰখন সুখে বাস কৰিব পাৰিম? আমাৰ শৰীৰটো জানো সুস্থ কৰি ৰাখিব পাৰিম? ভগৱন্তৰ কৃপা লাগিব, কাৰণ ভগৱন্ত হয় আমাৰ দুখন হাতেৰে আমি কৰিব লাগিব। সেইকাৰণে কৈছে আমাক ধুনীয়াকৈ কীৰ্তনতে কৈছে যে হস্তদি আছে নকৰিলোঁ কৃষ্ণৰ কীৰ্তন কৰিব, ধুনীয়াকৈ লেখা আছে। আমি তেনেদৰে প্ৰতিটো আমাৰ অংগক আমি পৰিচালিত কৰিব লাগিব ক'ত? ঈশ্বৰ কৃষ্ণৰ সেৱাত। কিন্তু আমি অকল সেৱাত ক'ত কৈছোঁ, আমি অকল মায়াক আমাক সংসাৰখনকো মায়া বুলি কোৱা নাই। আমাৰ ল'ৰা ছোৱালী ঘৰ দুৱাৰ এইবিলাকক মায়া বুলি, মায়া আমাৰ নিজৰ শৰীৰত যিসোপা মায়া আছে। যেনেকৈ ভাল বস্তুটো চুবলৈ পালে হাতখনে ভাল পায়, ভাল বস্তু দেখা পালে চকুটো তাই ভাল পায়, ভাল বস্তু ঘ্ৰাণ পালে নাকটোৱে বৰ ভাল পায়। এইখন সংসাৰ কথাহে কৈছে, দুখন সংসাৰ, এখন বাহ্যিক সংসাৰ, এখন সূক্ষ্ম সংসাৰ। ৰাম ৰাম সন্মুখে অমৃতময়, তোমাৰ চৰিত্ৰ চাই, তাক মাত্ৰ শুনো যিটো নৰে, তাহাৰাই পদ ভাৱ নচাৰৈ তোমাৰ পাৱ, আন বিষয় শয়নে ভোজন স্থানে, তোমাৰ ৰহস্য স্থানে, সদা সেৱা কৰি থাকো আমি। তুমি জীৱ তুমি প্ৰাণ, তুমি বিনা নাহি ৰাণ, কিমতে বৰ্তিব এৰি স্বামী। এয়া ধুন্দকাকো প্ৰতিফলিত কৰি ক'লে যে তুমিয়েই জীৱ, তুমিয়েই প্ৰাণ, তুমিয়েই জীৱাত্মা, তুমিয়েই পৰমাত্মা। মাত্ৰ পঞ্চভূত শৰীৰটো তোমাৰেই সৃষ্টি। এই পঞ্চভূতৰ মাজতে আমাক শৰীৰটি সৃষ্টি কৰাই তুমি মোৰ এই শৰীৰতে বাস কৰিছা। গতিকে তোমাৰ নিচিনা জীৱ যদি নাথাকে, তোমাৰ নিচিনা যদি প্ৰাণ নাথাকে, তেতিয়াহ'লে মোৰ এইটো মৰা শ বুলি কয়। শ মানে আমি যিটো ডেড হৈ যোৱাটোকে আমি শ বুলি কওঁ। সেইকাৰণে শৰণ মন্ত্ৰ, আমি ডেড হোৱা কথাটোকে বৰ সুন্দৰকৈ কৈছে, শৰণ তিনিটা শব্দত কৈছে। শ মানে আমি যেতিয়ালৈকে সহন শিৰৰ মাজেৰে আমি যেতিয়ালৈকে নিজৰ লোভ লালসাৰ আমি ত্যাগ কৰিব যেতিয়ালৈকে নোৱাৰোঁ, তাৰমানে যেতিয়ালৈকে আমি শ হ'ব নোৱাৰোঁ, মানে সৎ হ'ব নোৱাৰোঁ। এই সৎ হ'বলৈ হ'লে আমি শ শব্দ শৰণত প্ৰথম খোজ দিব লাগিব। তেতিয়া পিছত ৰণ, আমি ক'ত ৰণ কৰিম? মৰাতে যদি ৰণ কৰিব পাৰে, আমি এই আধ্যাত্মিক দিশেৰে আমি সকলোকে ত্যাগ কৰি যদি আমি যুদ্ধ কৰিব পাৰোঁ, ৰণ কৰিব কাৰ লগত? ঈশ্বৰ ভগৱন্তৰ লগত। ঈশ্বৰ ভগৱন্তৰ লগত যেতিয়া আমি বুজা পৰাম, সত্য মানে কি, শৌচ মানে কি, ক্ষমা মানে কি, দয়া মানে কি, আমি চাৰিটি ধৰ্মৰ বিষয়ে জানিম। আৰু আমি 9বিধ ভক্তিৰ বিষয়ে জানিম, শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সকিত আত্মনিবেদন আৰু দেহ অৰ্পণ। তেতিয়া আমি ভক্তিক পূৰ্ণাংগ কৰিব পৰা সক্ষম। তেতিয়া আমি ৰণত জয়ী হৈ যাম। তেতিয়া আমাৰ মনুষ্য জন্মটো সাৰ্থক হ'ব। ওৰা শেষ অৱশেষ উপহাৰ, চাৰ বস্ত্ৰ অলংকাৰ, তোমাৰে খে পিন্ধো সৰ্বদায়, তোমাৰে উচিষ্ট
খায়া তৰিব দুষ্টৰ মায়া হেন সেয়া আছিল অভিপ্ৰায়। আমি মাতৃগৰ্ভত যেতিয়া স্থিতি হৈছিলোঁ তাতে আমি প্ৰতিশ্ৰুতি ভগৱন্তক দিছিলোঁ। কি দিছিলোঁ? যে গতিকে তুমি মোক মাত্ৰ সংসাৰখনত লৈ যোৱা, মই ইয়াত বৰ দুখ যন্ত্ৰণা ভোগ কৰিছোঁ, ইয়াৰ পৰা যাতে সংসাৰ তোমাৰ সংসাৰ মোক কি লাভ আছে? বোলে নহয়, আপোনাৰ যথেষ্ট আছে, সংসাৰলৈ গৈ মই 50-50 কৰিম, মানে আমাৰ ইংৰাজী শব্দ ক'বলগীয়া হয় আৰু গতিকে আধা তোমাক দিম আৰু আধাই মই গ্ৰহণ কৰিম, আৰু তোমাৰ নামতে মই মোৰ মন প্ৰাণচিত অৰ্পণ কৰিম। গতিকে এতিয়া আমি সেইখিনি যদি আমি ওপৰতে প্ৰতিশ্ৰুতি দি আহিছিলোঁ, আৰু এতিয়া আমি কি বস্তু খাইছোঁ? আমি অৱশেষ বা অৱশিষ্ট খাইছোঁ নাই খোৱা? আমি তোমাৰ সেই অৱশিষ্ট খাব লাগে, ভক্ষণ কৰিব লাগে, আৰু তোমাৰ যিবিলাক এৰি দিয়া বস্ত্ৰ সেইবিলাক আমি ধাৰণ কৰিব লাগে। তুমি এৰি দিছিলা কি এৰি দিছিলা? গতিকে তুমি আমাৰ এই পঞ্চভূত শৰীৰটোত তুমি 10 ইন্দ্ৰিয় দিছিলা। 10 ইন্দ্ৰিয়ৰ লগত তুমি দিছিলা কি? একেবাৰে সত্য শৌচ ক্ষমা দিয়া জ্ঞান বিজ্ঞান তদং ৰহস্য গুণ ক্ৰীড়া জাতি দ্ৰব্য এনেকৈ 12টি সম্পদ দিছিলা। এই 12টি সম্পদ তোমাতে অৰ্পণ কৰিব লাগিছিলে। তোমাক দিয়াৰ পিছতহে আমি ভক্ষণ বা ল'ব লাগিছিলে। কি ল'ব লাগিছিলে? আমি অৱশিষ্টহে ল'ব লাগিছিলে। আমি এৰা বা অৱশেষখিনি আমি নলওঁ। আমি কাৰ? প্ৰভু চৰণৰ অৱশিষ্ট গ্ৰহণ কৰোঁ। আমি কৃষ্ণ বুলি কৈ আমি কেতিয়াবা খাওঁতে কৃষ্ণ বুলিও ক'বলৈ পাহৰি থাকোঁ। আমি গুৰুৰ ওচৰত সেইকাৰণে গুৰুৱে যি মন্ত্ৰ দিয়ে সেই মন্ত্ৰটো হ'ল মূল মন্ত্ৰ। সেইকাৰণে বিনা গুৰু চৰণে ভকতি জ্যোতি মুকুতি